হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই তৃষ্ণা আপোনাক পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু যিটোৱে গৰম আৰু কিনো ইমান ভাল হ'ব যেনে তেনে আছোঁ আৰু। তো আজি মই আছোঁ আমাৰ মাহীহঁতৰ ঘৰত। আজি খানা আছে আৰু কিহৰ খানা তো গম পাব আপোনালোকে। মুচান্দাৰ আৰু এয়া হ'ল মোৰ মাহীৰ ছোৱালী মানে মোৰ ভণ্টি। আৰু আজি খানাটো আছে এৰ পাপাকৰ বাৰ্থডে মানে মোৰ মহাৰ বাৰ্থডে। তো চাই থাকক, মই আহিলোঁ কেতিয়াবাই। আৰু যিসকলে ইউটিউব চেনেলটো বৰ্তমানলৈ ছাবস্ক্ৰাইব কৰা নাই তেওঁ হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই তৃষ্ণা আপোনাক পুনৰবাৰ মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আৰু যিটোৱে গৰম আৰু কিনো ইমান ভাল হ'ব যেনে তেনে আছোঁ আৰু। তো আজি মই আছোঁ আমাৰ মাহীহঁতৰ ঘৰত। আজি খানা আছে আৰু কিহৰ খানা তো গম পাব আপোনালোকে। মুচান্দাৰ আৰু এয়া হ'ল মোৰ মাহীৰ ছোৱালী মানে মোৰ ভণ্টি। আৰু আজি খানাটো আছে এৰ পাপাকৰ বাৰ্থডে মানে মোৰ মহাৰ বাৰ্থডে। তো চাই থাকক, মই আহিলোঁ কেতিয়াবাই। আৰু যিসকলে ইউটিউব চেনেলটো বৰ্তমানলৈ যিসকলে এতিয়ালৈ মোৰ বাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে এতিয়া মাহী মোক চাহ দিছে, গাখীৰ দিয়া চাহ আৰু বিস্কুটতে মাতা আগত ওলাই দিছে। তো মাৰি থাকোঁ আৰু যিমান মন যায়। তইতো একো নকবি, মই যিমান খাওঁ। তো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু তলত থকা বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিব। পাহৰিয়ে গৈছিলে এইটো কি হ'লে খুচি উদায়। চাই থাকক ভিডিঅ'টো তো লাষ্টলৈ। আৰু এতিয়া মই পূৰা পায়স বনাম, আপোনালোকে চাই থাকিব দেই। আৰু কৈ দিওঁ একদম কুকিঙত ইমান মস্তি বনাই, মানে কি ক'ম মানে একদম নিউ দালিত বাহিৰে চব খাব বনাব জানো। এই দালিটো একদম খাৰাপ বনায়, বাকী চব ইমানো খাৰাপ নহয়, ভাল লাগে খাই। কিন্তু যিমান মানে কি আৰু স্পেচিয়েল কুকিং হয়, এই মানে বহুত ধুনীয়া কুকিং কৰে। আৰু সেইকাৰণে আমাৰ ঘৰত কিবা স্পেচিয়েল থাকিলে একে আমি পায়স বনাব মাতোঁ। মানে পায়স আৰু বেছি চিকেন আৰু চিকেন আৰু ইমান ধুনীয়া বনায়, আপোনালোকে খাই ক'ব। যদি আপোনালোকক কিবা কাজে চাজে ৰান্ধনি লাগে ফোন কৰি মাতি দিব। ডিমেৰ কাৰী তলত ডিমাৰ কাৰী সঁচাকৈ কৈছোঁ গেছ, মই পূৰা ভাল বনাওঁ। যদি আপোনালোকক লাগে মোক কণ্টেক্ট কৰিব পাৰে আপোনালোকে। তাই নিজৰ প্ৰশংসা নিজে কৰি আছে, চাওক কিমান পাগলী হয়। সদায় চাওক, সদায় নিজকে বেষ্ট বুলি ভাবিব লাগে, তেতিয়াহে জীৱনত উন্নতি কৰিব পাৰি। আৰু নিজে যদি মই বেয়া, মই কিবা বুলি ভাবোঁ, তেতিয়াহ'লে জীৱনটো মই জীৱনটো একো কৰিব নোৱাৰিম। সেইকাৰণে মই নিজে চবতকৈ মই বেষ্ট বুলি ভাবোঁ। বেষ্ট নহয় দিয়কচোন, হ'লেও বেষ্ট বুলি ভাবোঁ। চ' সেয়ে আৰু আমাৰ এনেকুৱাই আৰু আমাৰ চাই থাকক বুলি কওঁ আপুনি, ভিডিঅ'টো চাই থাকিব। চাই থাকিব। আৰু আজি আমি পূৰা পৰিয়ালৰ মানুহৰ লগত পূৰা চিনাকি কৰাই দিম। তো চাই থাকিব ভিডিঅ'টো। আৰু খানাত কোন কোন আহে তো চাই থাকিব। আৰু এতিয়া বৰ্তমান কোনো মানে কি অহা নাই আৰু ইমান গৰম। চ' আমাৰ যিহেতু জেঠীহঁতৰ ঘৰ ওচৰতে, যিহেতু চকত আৰু আমাৰ অলপ সোমাই আহিব লাগে। বিস্কুট খাইছিলোঁ বা তাৰে খাইছিলি চাগে। আৰু এক পায়স বনাব মাতিছে আৰু পাপাই সোনকালে লৈ আহিলে। আৰু জেঠা জেঠিহঁত অহাই নাই আৰু ভিনদেউ অহা নাই। আৰু আছে আহিব মানুহ, গতিকে চিনাকি কৰি দিম আপোনালোকক। চাই থাকক ভিডিঅ'টো লাষ্টলৈ। ভিনদেউ অহা নাই আৰু বাও অহা নাই, সিহঁতে আহিব। সেই ৱেইট কৰি আছোঁ আমি কেতিয়া আহিব। চ' আচলতে কি ক'ম, মানে কি আৰু ভিডিঅ'টো লাষ্টলৈ চাই থাকক। আৰু যিহেতু আমাৰ বাই নতুনকৈ ইউটিউব চেনেলটো আৰম্ভ কৰিছে বা ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছে, চ' সেইকাৰণে ইমান ভালকৈ মানে কি মৰম দিব, ইমান সেই মানে কি এক্সিলেঞ্চ কৰিব পৰা নাই। চ' যিসকলে মানে কি ভিডিঅ'বোৰ বাৰ চাই তেওঁলোকে যাতে মৰম দিয়ে, আশীৰ্বাদ দিয়ে আৰু তাই যাতে সেই
নাপায় আগুৱাই যাব পাৰে সেই আপোনালোকৰ ওচৰত জেঠি হেল্ল' হা মাৰ লগত কথা পাতি আছে তো এতিয়া ব'লক আমি এতিয়া পায়স বনাওঁ ইয়াৰ পৰা ঘৰত আহিছোঁ এয়া চাউলখিনি বইল কৰি লৈছোঁ সেয়া কাজু কিচমিচ আৰু এয়া গাখীৰ তো এতিয়া বনাম তো চাই থাকক ভিডিঅ'টি আহি পতিদেৱৰ বাৰ্থডেৰ কাৰণে পুৰা যোগাৰ কৰি আছে চব কাম কৰি আছো এতিয়া পায়স ৰেডি হ'ব মুনু বনাব চ' গাইজ এতিয়া তাই পায়স বনাবলৈ আৰম্ভ কৰিছে আৰু তাতে কুকাৰটোত কি দিছ এতিয়া ইয়াতে দেখি মই গাখীৰ ফাৰ্ষ্টতে সেই মানে কি চাউলকেইটা সেই কি কৰি লৈছ বইল চ' সকলোৱে পায়স বনাব জানেই আৰু তথাপিও দেখুৱাইছোঁ আৰু এয়া হ'ল নাৰিকল দিলে বেছি মানে টেষ্টি হয় আৰু খাবলৈ এয়া নাৰিকল কাজু কিচমিচ আৰু গাখীৰ আছে এইফালে গাখীৰ আৰু মোৰ নিচিনা কাৰ এনেকুৱা দাঁতেদি মানে যিকোনো বস্তু খোলা মানে অভ্যাস আছে আপোনালোকে কমেণ্টত জনাবচোন যে মই এইবিলাক কটাৰী চটাৰী বিচাৰি থাকিবলৈ নাই একদম অসহ্য লাগে বৰিং হৈ যাওঁ নে কি দাঁতে দিয়ে কাম চলাই দিওঁ আৰু বিচৰাতকৈ তো এটা আছে খাই লওক তো হা যদি খাই গোটাই নকৰে আমাক মজা পাব একদম দিব ন পাপাৰে গাখীৰখিনি দি দিলোঁ অলপমান গাখীৰ দিছোঁ পিছত দি দিম চেনি দিয়া নাই চেনি কমচোন ক'ত আছে চেনি বৈয়ামটো ইফালে থওঁ নেকি আৰু আপোনালোকে চেনিটো যিখিনি খায় সেইখিনি দিব আৰু পায়সটো সকলোৱে বনাব জানে হ'লেও মই বনাই মানে দেখাইছোঁ আৰু সকলোকে এইখনৰে দে এতিয়া মই ইয়াতে কাজুখিনি দি দিম অলপ লাষ্টত মই খিচমিচখিনি দি দিম আৰু খিচমিচটো যিহেতু অলপমান টেঙা থাকে ফাটি যাব পাৰে গাখীৰখিনি তো সেইকাৰণে মই সেইখিনি পিছত দি দিম খিচমিচখিনি আৰু নাৰিকলখিনি মই হোৱাৰ আগে আগে দি দিম তো তাৰপিছত হৈ যাব ৰেডি পায়স বনাই আছোঁ বাপৰে গৰম যি গৰম দিছে একদম ঘামি জামি অৱস্থা নাই একদম মোৰ তেল অলপমান বাহিৰৰ ফালে ওলাইছোঁ বাহিৰতো কি ওলাব একদম বতাহ চতাহ অলপমানো নাই সেয়াই আৰু ফেনৰ তলতে আহিব লাগিব ফেনৰ হাৱা পুৰা গৰম হৈ গৈছে আমি এতিয়া পিছফালে আহিলোঁ এতিয়া ইমান গৰম দিছে পিছফালে বহোঁ অলপ আৰু এতিয়া ইয়াতে বিচনা চিচনা পুৰা পাৰি লৈছোঁ
পুৰা খানা নোহোৱালৈকে আমি দুইতে শুম তাৰপিছত খানা খাম ইয়াৰ পৰা যাওঁ মানে উঠি যাব লগা আমি বাধ্য জেঠীৰ যিটোহে উৎপাত মোৰ উৰা মানে ঘাই চাই পেচাব কৰি দিছে একেবাৰে জেঠী সেইকাৰণে আমি এতিয়া বেলেগ ৰুমলৈ আহিছোঁ কালি আহোঁতে আমাৰ বহুত দেৰি হৈ গ'ল আৰু সেইকাৰণে মই লাষ্টৰ পিনে ভিডিঅ'টো নকৰিলোঁ আৰু ভিডিঅ'টো শেষ কৰা নহ'ল সেইকাৰণে আজি ভাবিলোঁ মই এতিয়া মানে ভিডিঅ'টো শেষ কৰি পেলাওঁ তো যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব শ্বেয়াৰ কৰি দিব তো এতিয়ালৈকে বাই বাই লাভ ইউ অল